ৰাতিপুৱা 6টা বজাতে পোৱালিটো আহি উৎপাত লগাই দিল। উৎপাত কমাবলৈ ব্যৱস্থা আছে মোৰ হাতত, আহক দেখাই আছো। তাৰ পিছত তাক লৈ গৈ পিনি ধাৰামৰ ভিতৰত ভৰাই দিছো। সিও ঠাণ্ডা ময়ো ঠাণ্ডা, চুপচাপকে বহি থাকেতে। মই ভাবি আছো বাসন্তীৰ আগফালে ইউটিউবৰ লগো এটা লগাই মোৰ নামটো লিখি দিম। আপোনালোকে কি হাই হেল্ল' দিস ইজ হাসিব ব্লগাৰ। ৰাতি 10:15 বজাত অকমান সময় লাইভত আহিছিলো। এণ্ড 11টালৈকে ভিডিঅ' এডিট কৰি হৈ গ'ল। এণ্ড ৰাতিপুৱা 5:30 বজাত উঠাৰ পিছত অকমান গুচি গ'লো মৰ্ণিং ৱাক কৰিবলৈ। তো গুড মৰ্ণিং বাই এণ্ড বেহেনো, কি খবৰ তোমালোকৰ? ভাবিছো ঘৰৰ পৰা যদি ওলাই আহি গ'লো তোমালোকক অকমান মৰ্ণিং ভিউটোকে দেখাই দিওঁ। তাৰ পিছত ঘৰতে আহি দোকানটো খুলি দোকানতে অকমান সময় বহিছো আৰু ৰাতিপুৱা 6টা বজাতে পোৱালিটো আহি উৎপাত লগাই দিল। উৎপাত কমাবলৈ ব্যৱস্থা আছে মোৰ হাতত, আহক দেখাই আছো। তাৰ পিছত তাক লৈ গৈ পিনি ধাৰামৰ ভিতৰত ভৰাই দিছো। সিও ঠাণ্ডা ময়ো ঠাণ্ডা, চুপচাপকে বহি থাকেতে। এণ্ড ৰাতিপুৱা 10টা বজাত পইচা কেইটামান লৈ গুচি গৈছো বজাৰত দোকানৰ মাল আনিব। এণ্ড ফাইনেলি মালখিনিও লৈ আহিলো। মেক্সিমাম 1 বছৰ হৈ গ'ল এতিয়ালৈকে বাসন্তীক ৱাশ্ব কৰোৱা নাই। তাৰ পিছত কি আৰু দোকানটো বন্ধ কৰি গুচি গৈছো বাসন্তীক লৈ ৱাশ্ব কৰাবলৈ। তো ফাইনেলি বাসন্তীক 2 মিলি কমপ্লিট। মই ভাবি আছো বাসন্তীৰ আগফালে ইউটিউবৰ লগো এটা লগাই মোৰ নামটো লিখি দিম। আপোনালোকে কি কয় কমেণ্টত জনাবচোন। তাৰ পিছত গা চা ধুই ঘৰৰ পৰা অকমান আমি চিলনিবাৰী মাৰ্কেট পাৰ হৈ গুৰুনি মাৰ্কেট পাৰ হৈ গৈ আছো আৰু ডিৰজু ফালে। আমি ডিৰজু মাৰ্কেটটো জাষ্ট পাৰ হলো। আশিকৰ কল আহি গ'ল ঘৰৰ পৰা, ঘৰত যাব লাগে সোনকালে। তাৰ পাছত আৰু কিনো কৰিম, আহি গ'লো ঘূৰি। তো ফাইনেলি আহি পিনি ঘৰ পাই গ'লো। তাৰ পিছত দোকানটো খুলি অকমান গেম খেলাত লাগি গ'লো। তাৰ পিছত পিছবেলা আকৌ যাব লাগে বজাৰত। এটা ৰাস্তা দি কিমান যাম বজাৰত, সেইকাৰণে এতিয়া আহি গ'লো বগান দি। তো থেংক ইউ ছ' মাচ ফৰ ৱাচিং দিছ ভিডিঅ'। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে এণ্ড ভিডিঅ'টো ক'ৰ পৰা চাই আছে